তেলেগু চিনেমাৰ টপত থকা অভিনেতাসকলৰ ভিতৰত এজন হৈছে ৰাম চৰণ। আজি এই ভিডিঅ'টোত অভিনেতা ৰাম চৰণৰ 5খন এনেকুৱা ফিল্মৰ কথা ক'ম যিবিলাক চাবলগীয়া। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 5, 2010 চনত ৰিলিজ হোৱা অৰেঞ্জ নামৰ ৰোমেণ্টিক কমেডি ড্ৰামা ফিল্ম এখনত ৰাম চৰণৰ অভিনয় ক্ৰিটিকছে খুবেই পছন্দ কৰিছিল। তথাপি ফিল্মখন সেই সময়ত ফ্লপ হিচাপে পৰিগণিত হৈছিল। কিন্তু সময় যোৱাৰ লগে লগে ৰাম চৰণৰ অনুৰাগীৰ বাবে এইখন এখন প্ৰিয় ফিল্ম হৈ পৰে, যাক আমি ইংলিছত কাল্ট ফিল্ম বুলি কওঁ। নম্বৰ 4, dhruva। তামিল ফিল্ম থানি অৰুভানৰ তেলেগু ৰিমেক dhruvaত ৰাম চৰণে এজন IPS অফিচাৰৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। অৰিজিনেল তামিল ফিল্মখনত থকা অভিনেতা অৰবিন্দ স্বামীয়ে এই ফিল্মখনতো নিগেটিভ চৰিত্ৰত আছে। বক্স অফিচত হিট হোৱা এই ফিল্মখনৰ ৰাইটিং, ডিৰেকশ্যন, একশ্যন ছিকুৱেন্সবিলাকৰ বাবে দৰ্শকৰ পৰা সেই সময়ত পজিটিভ ৰেছপন্স পাইছিল। একশ্যন থ্ৰিলাৰ ফিল্ম যদি আপোনালোকে ভাল পায় তেনেহ'লে এই ফিল্মখন নিশ্চয় চাব পাৰে। নম্বৰ 3, magadheera। 2009 চনত ৰিলিজ হোৱা এই ফিল্মখন ৰাম চৰণৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট আছিল। বাহুবলীৰ ডিৰেক্টৰ S ৰাজমৌলীয়ে ডিৰেক্ট কৰা মগধীৰাখন পূৰ্বজন্মক লৈ নিৰ্মিত এখন চিনেমা। ফিল্মখনৰ একাধিক প্লট আছে, যিবোৰ দুটা বেলেগ বেলেগ টাইমলাইনত ঘটে। অতীতত ৰাম চৰণে এজন কাল ভৈৰৱ নামৰ সাহসী যোদ্ধা আৰু বৰ্তমান সময়ত ষ্ট্ৰীট বাইক ৰেচাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। 2009 চনত মগধীৰা তেলেগু ইণ্ডাষ্ট্ৰীৰ আটাইতকৈ বেছি সফল ফিল্ম আছিল। আৰু ৰাম চৰণৰ ফিল্মৰ কথা যিহেতু আমি কৈ আছোঁ, এই ফিল্মখনক ইগন'ৰ কৰিব নোৱাৰি। নম্বৰ 2, ট্ৰিপুলাৰ। 2022 চনত ৰিলিজ হোৱা এইখন ফিল্মৰ কথা হয়তো ক'ব লগা একোৱেই নাই। ইতিমধ্যে হয়তো এই ফিল্মখন আপোনালোকে চাইছে। নম্বৰ 1, ৰংগস্থলম। 2018 চনত মুক্তি পোৱা এইখন ফিল্মত ৰাম চৰণৰ অভিনয়ৰ দক্ষতা আপোনালোকে দেখা পাব। 80ৰ দশকৰ পটভূমিত নিৰ্মাণ হোৱা এই ফিল্মখনত ৰাম চৰণে কাণেৰে ভালদৰে নুশুনা এজন গাঁৱলীয়া যুৱকৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। 60 কোটি বাজেটত নিৰ্মাণ হোৱা ৰংগস্থলম ৰাম চৰণৰ কেৰিয়াৰৰ আন এখন ব্লকবাষ্টাৰ ফিল্ম হিচাপে পৰিগণিত হৈছিল। পুষ্পাৰ হিন্দীত সফলতাৰ পিছত এইখন ফিল্মকো হিন্দীত ডাবিং কৰাৰ কথা ওলাই আছে। ফ্ৰেণ্ডছ, এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।